জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থাৰতে আমি প্ৰতিনিধি দল আহি পেলাই আজি বোকাজান চিমেণ্ট ফেক্টৰী আজি কাৰ্যালয়ত আমি প্ৰৱেশ কৰিছিলোঁ। আজি আমাৰ দুটা জাতীয় সংগঠন অহাৰ উদ্দেশ্য হৈছে কি, বোকাজান চিমেণ্ট ফেক্টৰীটো অসমৰ একমাত্ৰ এতিয়া জীয়াই থকা চৰকাৰী এটা উদ্যোগ আছেগৈ। এই বোকাজান চিমেণ্ট ফেক্টৰীটোৰ বোকাজানবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে ধূলি যি অবাধ গতিত বোকাজান চিমেণ্ট ফেক্টৰীয়ে দিনে ৰাতিয়ে মানুহক প্ৰয়োজন হিচাপে স্বাস্থ্যলৈ এৰি দিছে। তেওঁলোকৰ সচেতনতা নোহোৱাৰ বাবে ধূলি যি কণ্ট্ৰল কৰিম বুলি তেখেতলোকে আজি 6-7 মাহৰ আগতে এটা প্ৰজেক্ট তেওঁলোকে ৰাজহুৱা কেনে ঢোল তগৰ বজাই পেলাই তেওঁলোকে 8 কোটি টকাৰ এটা ধূলি কণ্ট্ৰল হোৱাৰ প্ৰজেক্ট বহুৱাইছিলে। তেওঁলোকে হ'ব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতিটো শুনি পেলাই বোকাজানবাসী ৰাইজে স্বস্তি নিকাহ পেলাইছিলে যে ধূলি বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা বোকাজানবাসী ৰাইজে সকাহ পাব। কিন্তু কালক্ৰমত দেখিলোঁ যে বোকাজান চিমেণ্ট ফেক্টৰীয়ে আজি 6 মাহ নহয়, আজি এবছৰ হ'বহি হ'ল, কিন্তু ধূলিৰ যি কণ্ট্ৰল তথা বন্ধ হ'ব বুলি কৈছিলে, যি কাম কৰিছিলে বুলি কৈছিলে, ধূলিৰ বাবে বন্ধ হোৱা যি ঠিকাদাৰে আহি পেলাই ইয়াত কাম চলাইছিলে বুলি কৈছিলে, তেতিয়া আমি নিজেই গৈ পেলাই তাত তদন্ত জামিন কৰি পেলাই অনুভৱ হ'ল যে ধূলি বন্ধ হোৱাটো দূৰৈ কথা, তেওঁলোকৰ যিটো 8 কোটি টকাৰ প্ৰজেক্টৰ যি কাম চলি আছিলে বুলি কৈছিলে, সেই কামৰ 10% আজি নোহোৱা আমাৰ পৰিলক্ষিত হ'ল। সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই আজি এই পাহাৰীয়া জিলাখনৰ পৰা এই বোকাজান চিমেণ্ট ফেক্টৰী উদ্যোগৰ দুৱাৰমুখৰ পৰা আমি দিল্লী চৰকাৰক ক'ব বিচাৰিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আপোনালোকে সদায় মাহিয়াই দৃষ্টিৰে বা শোষণ থলী হিচাপে আপোনালোকে ব্যৱহাৰ কৰি আহিছে নেকি? কাৰণ আমি শুনিবলৈ পাইছোঁ যে দিল্লীয়ে এই প্ৰজেক্টটোৰ বাবে যি ধন মোকলাই দিব লাগে সেই ধন এৰি দিয়া নাই। যদি এনেকৈ যদি দিল্লীয়ে শোষণ কৰি থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৰাজ্যকেইখনক, তেতিয়াহ'লে অনাগত দিনত আমি জাতীয় দুটা সংগঠনে ৰাইজৰ স্বাৰ্থত আমি মাত মাতি যাবলৈ আমি বাধ্য হ'ম বা ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকক কৈছোঁ যে বোকাজান চিমেণ্ট ফেক্টৰীটোৰ পৰা যি ছ'চিয়েল ৱেলফেয়াৰ ফাণ্ডৰ নামত এটা ধন আহিব লাগে, সেই ধন কিন্তু আজিলৈকে এই বোকাজানবাসী ৰাইজৰ বা কাৰ্বি আংলঙত যি উন্নয়ন কৰিছে আমি দেখা আমাৰ পৰিলক্ষিত হোৱা নাই। সেইবাবে আমি কৈছোঁ যে এটা ইণ্ডাষ্ট্ৰীয়ে যি এই অঞ্চলটোত যি স্বাস্থ্য বা পানী বা অন্যান্য যি বিদ্যালয় যি সা সুবিধা দিব লাগে, দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যে সা সুবিধা দিব লাগে এটা ইণ্ডাষ্ট্ৰীয়ে উদ্যোগে, কিন্তু সেই দিয়াৰ আজি বছৰ দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি বোকাজান চিমেণ্ট ফেক্টৰীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক কৈছোঁ যে অতি শীঘ্ৰে এই দাবীসমূহ, আমাৰ জাতীয় দুটা সংগঠনৰ দাবীসমূহ আপোনালোকে সমাধান কৰক। অনাগত দিনত যদি বোকাজানবাসী ৰাইজে ধূলিৰ প্ৰকোপত যদি আকৌ থাকিব নোৱাৰা হয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। Nilitom Karbi Luchali Asong, lapen AJYCP, nilitom song ni kinung petan nilitom dak Bokajan Cement Factory arlo nilitom kahumri damlo, tadak nilitom HOD tabangso abang puban Vipin Kumar halang lipan nilitom cetong namlo, tabangso industry ay sadas kepilo malam nilitom mangalang lipan kepitikan namlo. Je ajak ding open dak kapathik do 8 crore project Ladakh la junto expansion of plan upon Ladakh pathik dolo laso pathik lo ma non bang piloma laso kam bang ke 10% met ta lapen isi bang the dung alam la pan lo Ladakh ajak ding open Ladakh Bokajan CCI cement factory laso surrounding area long ke do ra da tung je pollution pe na pajok pinanggi pukachohang ke hang tapuson dolo little Karbi Luchali Asong atu AJYCP sitame laso puthak niltom arjab dolo damtang province lame si kopai me pen alang litum chikloyon pro kaprang Ladakh foundation stonely konlo lake hala litum dak Dr. Nomor Mumin dak MLA halang litum da lasolong chetong nulo lasi hosu dak foundation stonely lo non bang piloma result bang ke 20% anak kam claim pen manam ba kam ton ko lasi laso puthak kosong si laso ko cheplang mo poblo lasi bangso puthak dak Bokajan Cement Factory la bangso kapareng biarji phan nili si nilitom asong pan chuning rikang tung bang ke litom trinong
Lok Sabha MP Horan Singh Besar alang li bana chuniri lo alang li Central Long Ministry of Industry haladak labang so alam the pali phasi nili tumasong ban chuniri lo kai ke laso cement factory arona teng kai ke teng na puson kapasuli long verji phan athe piloma plong de non bang ke labang so industry kai ta loss pu alam si paklang lo laso joine pinang andak social welfare fund apen education fund medical fund lapen lang kapre facilities fund na kikia fund ladak la industry area lo man katora do kusalang tumpulo si bangso po tak RDN ra dak ilitom local MLA Dr. Nomor Mimin Sar alang lipana chuniri lo kasi prabjin pen la bangso industry kai ke son kapasuli pamilji fund nang litum tami bor ipo basin ni kamahin pen chuniri pon